নমস্কাৰ। আজি মই কোনো তেনেকুৱা ফুৰিব যোৱা বা মই এনজয় কৰা ভিডিঅ' লৈ অহা নাই। মই এনেই আজি এটা ভিডিঅ' আগবঢ়ালোঁ আপোনালোকৰ মেছেজ হিচাপে। আজি মোৰে ব্যক্তিগত জীৱনৰ কিছুমান পাৰ্চনেলি কথা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে কোনো ভুল নুবুজে। কিছুমান আজিকালি আছে আৰু মানুহ কিছুমান হাজবেণ্ডৰ কথা কৈছোঁ, সকলোৰে নহয়, সকলোৰে ক্ষেত্ৰত এইটো নহয়, প্ৰায়ভাগ ভালেই দেখা পাওঁ। মই নিজে দেখিছোঁ, খুব কম মানুহ আছে চাগে এনেকুৱা, তাৰে ময়ো ভুক্তভোগী। কি ৱাইফক সন্মান নকৰে, ৱাইফক মৰম কৰিব নাজানে, ৱাইফক সময় নিদিয়ে, এনেকুৱা হৈ গৈছে জীৱনটোত। কথা পাতিবলৈ এজন মানুহ পোৱা বৰ টান হৈ গৈছে। এনেকুৱা কি হৈছে, মনৰ কথাবোৰ খুলি ক'ব মানুহ বিচাৰি নাপাওঁ। ভাবিলোঁ আপোনালোকৰ মাজলৈ আহক, অকণমান মনটো পাতল লাগিব। এনেকুৱা বহুত সৰু সৰু কিছুমান কথা মনত লাগি ধৰে, যি ভিতৰৰ পৰাই জ্বলাই জ্বলাই খায়। তো কি, যেতিয়া এজনী ছোৱালী জন্ম হয়, তেতিয়া ছোৱালীজনীক লৈ মাক দেউতাকৰ কিমান সপোন, কিমান হেঁপাহ, সকলো মাক দেউতাকৰে হয় বাৰু। এতিয়া মই নিজে এটা পুত্ৰ সন্তানৰ মাতৃ। বহুত সৰুতে মই মাতৃ হ'ব লগা হ'ল। সেইটো বাবে নিজেও এতিয়া বুজি পাইছোঁ। এতিয়া এটা সন্তান যেতিয়া জন্ম পায় ন, পুত্ৰ হওক বা ছোৱালী হওক, সকলোৰে নিজৰ সন্তানটোক লৈ বহুত আশা থাকে। কিছুমান যে মই অমুক কৰিম, মই তমুক কৰিম, ভাল হ'ব মোৰ সন্তানটো, ডাঙৰ হৈ আমাক চাব, মাক দেউতাকক চাব। তো মই ছোৱালীবিলাকৰ কথা কৈছোঁ আৰু যে জন্মৰ পৰা যেতিয়া মাক দেউতাকে ইমান মৰমত আদৰত ডাঙৰ দীঘল কৰে, যেতিয়া ডাঙৰ হোৱাৰ পিছত এখন ঘৰলৈ ওলাই দিয়ে, ঘৰখনত যেতিয়া বিয়া হৈ যায়, যোনখন ঘৰত কাৰ বাবে যায়, তো যাৰ বাবে যায়, মেইন মানুহজনৰ তেওঁ প্ৰিয়জন নে প্ৰয়োজন, এইটো চাব লাগে। যদি যাৰ কাৰণে যে তেওঁৱে যদি সন্মান নিদিয়ে, মৰম নিদিয়ে, তেতিয়াহ'লে জীৱনটোত যেন কিবা মূল্য আছে। যাৰ বাবে ছোৱালী মানুহৰতো জীৱনত বিয়া হোৱা ঘৰখন মেইন হয়। মাকৰ ঘৰখনতকৈ মাকৰ ঘৰখনটো পিছত আহে ন, এইখন মেইন হয়। তো সেইখন ঘৰৰ মেইন যিজন মানুহৰ বাবে যোৱা হয়, চাব লাগে তেওঁৰ বাবে প্ৰয়োজন নে প্ৰিয়জন, নহ'লে গোটেই লাইফটো দুখত কটাব লগা হয়। সেইটো বাবে আহিলোঁ। কিছুমান থাকে, কিন্তু সকলোৰে কথা কোৱা নাই। প্ৰায়ভাগ মানুহ, বেছিভাগে আজিকালি মই ভালে দেখা পাইছোঁ। তাৰ মাজত এটা দুটা কিছুমান থাকে আৰু কি কৰি, এইটোতো আৰু উপায় নাই, যিহেতুকে জানি ল'ৰা এজন আছে। মই এনেই কথাটো ক'লোঁ আৰু মোৰ মনটো অলপ পাতল হ'ব বাবে ক'লোঁ, ভুল নুবুজিব। মই একেবাৰে চাধা চিধা মনত যি আহে সেইটোকে মই শ্বেয়াৰ কৰি দিওঁ, ভুল নুবুজিব আপোনালোকে। থাকে আৰু সমাজত পজিটিভ নেগেটিভটো থাকেই, চব মানুহ একেই নহয়, সমানে চব, সকলোৰে ব্ৰেইন একেই নহয়, সকলোৰে মন একেই নহয়। কি, অকণমান হাজবেণ্ডৰ পৰাই মৰম, আদৰ, সন্মান সকলোৱে বিচাৰে, প্ৰত্যেকগৰাকী নাৰীয়ে বিচাৰে। নাৰীৰ জীৱনটো ইমান সহজো নহয়। ল'ৰা ছোৱালী চোৱাৰ পৰাই, সকলো কাম বনৰ পৰা, হাজবেণ্ডৰ পৰা সকলোখিনি কৰিবলৈ, তাৰপিছতো যদি ভাল মাত এষাৰ নাপায়, কিমান দুখ লাগে বা, হয়নে? মোৰ নিচিনা চাগে বহুত আছে এনেকুৱা, কিন্তু তেওঁসকলক আৰু ক'ব বিচাৰোঁতো উপায়তো নায়েই। ল'ৰা হওক ছোৱালী হওক, যি হ'লেও সিহঁতৰ মুখখন চায়ে জীৱনত কিবা এটা ভাবিব লাগে বা জীৱনটো আগবাঢ়ি যাব চেষ্টা কৰিব লাগে, যে সন্তানটোৱে নিশ্চয় এদিন নহয় এদিন সুখ দিব। আৰু যিসকলে এতিয়া অৱহেলা কৰিছে, মই আশা কৰোঁ যে এদিন হ'লেও ভৱিষ্যতত অনুভৱ কৰে যে সেইখিনি সময়ত বৰ অকলশৰীয়া হ'ব। সময় যথেষ্ট থাকিব, কিন্তু লগত কথা পতা প্ৰেয়সী নাথাকিব। সেইখিনি সময়ত অন্ততঃ অনুভৱ কৰে যেন মই কেনেকৈ আছিলোঁ আজিৰ সময়ত। মইতো এতিয়া 5 বছৰমানেই হ'ল এইটো সমস্যাত ভুগি থাকিবলৈ। তো বহুত আশা যে মোৰ এদিন ভাল হ'ব, ল'ৰাটো ডাঙৰ হ'লে মোৰ এদিন নিশ্চয় মই ল'ৰাটোৰ লগতেই দিনটো এনেকৈ থাকোঁ, আৰু তাৰ লগতো মই পাতি থাকোঁ এইবিলাক কথা। মনটো অলপ পাতল হ'ব লাগে কিছুমান কথা। তো সি আৰু একোতো বুজি নাপায়, হাঁহিহে থাকে। নাপায়।
জীৱনটো এয়াই আৰু যন্ত্ৰণাৰ মাজত জীয়াই থকাটো বৰ কঠিন, কিন্তু জীৱন জীয়াবতো লাগিবই। জীৱনটো এনেকৈ আগবাঢ়িব লাগিব। আধা গ'লেই আৰু আধা কেনেকৈ যাওঁ তাকে ভাবি থাকোঁ। নিজানত অকলে অকলে বহি এইবোৰেই চিন্তা কৰি থাকোঁ। তো এনেকৈ আগবাঢ়ি যাব লাগিব। ল'ৰাটোৰ ফালে চাই ল'ৰাটোক ভাল মানুহ কৰিব লাগিব। নিজেতো মানে যি হ'ল আৰু ল'ৰাটোক ভাল কৰিব মই চেষ্টা কৰি যাম। চেষ্টা কৰিও আছোঁ, নকৰা নহয়। ল'ৰাটো ডাঙৰ হয় বা কি কৰে মই নাজানো, কিন্তু মোৰ আশা ল'ৰাটো যেন মোক যেন ৰেচপেক্ট দিয়ে। বেলেগ মই আন একো নিবিচাৰোঁ, টকা পইচা মই এইবিলাক একেবাৰে আশা নকৰোঁ। খালি মোক মৰম আৰু ৰেচপেক্ট যেন মই ল'ৰাটোৰ পৰা পাওঁ, মই তাকে কামনা কৰোঁ। আৰু যিবোৰ মানুহে মানে সকলোৰে এনেকুৱা নহয়, আৰু সকলোৱে এনেকুৱা কথা বুজিও নাপায়। এইটো বহুতে কয় যে ধৈৰ্য ধৰা এদিন ভাল হ'ব। যোনে ভুগি থাকে সেইজন মানুহে গম পায় ধৈৰ্য ধৰাটো কিমান কঠিন, কিমান ধৈৰ্য ধৰিব। 1 বছৰ 2 বছৰ কিমান ধৈৰ্য ধৰিব। আজি মই 5 বছৰে ধৈৰ্য ধৰিলোঁ, ফল নাই, একো পোৱা নাই। খালি ল'ৰাটো ডাঙৰ হৈ আছে বাৰু, সেইটো ডাঙৰ হ'ল। এতিয়া কেঁচুৱাৰ পৰাই স্কুল যাব পৰা হ'ল। এতিয়া অকণমান যিয়ে নহওক, অকণমান হ'লেও স্কুলত যাওঁ আহোঁ, টাইমটো অকণমান পাছ হয় আৰু চিন্তাবোৰৰ পৰা দূৰত থাকোঁ। আৰু যিসকল আছে এনেকুৱা, সকলোকে কোৱা নাই দেই, মই মোৰ লাইফৰ কথাহে কৈছোঁ। যিসকল আছে প্ৰতি অকণমান সময় দিয়ক, সন্মান কৰক, ৰেচপেক্ট কৰক। নিশ্চয় মানে মহিলা এগৰাকীয়ে কেতিয়াও নিজৰ বাবে একো নকৰে। নিজৰ বাবে প্ৰথম হাজবেণ্ড, ল'ৰা ছোৱালী যি নহওক তেওঁলোকৰ কাৰণেই মানে জীৱনটো। আৰু যি ভাবে, যি চিন্তা কৰে সকলো হাজবেণ্ড আৰু ল'ৰা ছোৱালীক লৈয়ে ভাবে। কেতিয়াও নিজৰ বাবে একো নাভাবে। পুৰুষবিলাকেও নাভাবে, নিজৰ বাবেতো কোনো কামাই কৰিব নাযায়, বা ৱাইফ, সন্তান, মা দেউতা সকলোৰে বাবে কামাই কৰিব যায়, সেইটোও মই বুজোঁ। তথাপি তাৰ মাজতে অকণমান যদি হাজবেণ্ডৰ পৰা সময় পাওঁ, মানে মনৰ দুই এষাৰ কথা পাতিব পাওঁ, মানে এনেকুৱা হৈছে তেওঁৰ মই প্ৰিয়জন নহয়, প্ৰয়োজনহে হৈছে। চাওঁ, মই তাৰে আশা যেন এদিন হ'লেও মোক বুজি পায়। তো মোক কাক ক'ম, মোৰ কোনো ক'ব লগাও নাই। সেইবাবে মই আপোনালোকৰ মাজলৈ আহিছোঁ, ভুল নুবুজিব। আৰু যদি কিবা ভুলো হৈছে তেন্তে ক্ষমা কৰি দিব। আৰু ধন্যবাদ।